আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহু। প্রিয় দৰ্শক মণ্ডলী, আপোনালোকে চাই আছে YSA ৱৰ্ল্ডৰ অধীনত ইছবাহি মুক্তব। অতি আনন্দৰ বিষয় আলহামদুলিল্লাহ। আজি আমি যি কাম কৰিব গৈছোঁ, আজিৰ আমাৰ স্পেচিয়েল এপিছ'ড যিটো থাকিব, ইয়াত থাকিব বাস্তৱত অজু। আমি বাস্তৱত অজু কেনেকৈ কৰিব লাগে, আমি আজিৰ এই এপিছ'ড চোৱাৰ পিছত দেখাৰ পিছত আমি বুজিব পাৰিম যে আমাৰ অজুখিনি আমি অনুমান কৰিব পাৰিম কিমানখিনি শুদ্ধ। কাৰণ এটা বস্তু আমি সকলোৱে জানো যে বিনা উজুত আমি কেতিয়াও নামাজ পঢ়িব নোৱাৰোঁ। নামাজৰ কাৰণে আমাৰ অজু লাগিবই, আৰু অজু যদি আমাৰ শুদ্ধ নহয় তেনেহ'লে আমাৰ নামাজো শুদ্ধ নহ'ব। কাৰণ আগতে মই কৈছোঁ যে হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে জান্নাতৰ চাবি হৈছে নামাজ, আৰু নামাজৰ চাবি হৈছে পবিত্ৰতা, অৰ্থাৎ অজু। ইয়াত আমি যদি অজুখিনি আমাৰ শুদ্ধ নহয় তেনেহ'লে আমাৰ নামাজো শুদ্ধ নহ'ব। গতিকে আশা ৰাখিছোঁ আলহামদুলিল্লাহ আপোনালোকে গুৰুত্ব সহকাৰে চাব। আৰু ইয়াত আৰু এটা বহুত আমাৰ কাৰণে আনন্দৰ বিষয়, ডাঙৰ কথা, আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানত নীলবাগান নুৰানী মছজিদৰ ইমাম চাহাব মৌলানা মুহাম্মদ শ্বাহাবুদ্দিন কাছিমি চাহাব, আজি তেখেতে অজুখিনি কৰি দেখুৱাব। আজি আমাৰ এই পবিত্ৰ অনুষ্ঠানত তেখেত যিহেতু উপস্থিত আছে, আমি তেখেতক অনুৰোধ জনাম, তেখেতে ধুনীয়াকৈ আমাক বাস্তৱত অজু আমি কেনেকৈ কৰিম অজুখিনি কৰি দেখুৱাই দিব, আৰু আমি ইনশাল্লাহ গুৰুত্ব সহকাৰে চাম। আৰু আজিৰ পৰা আমি ইয়াক দেখাৰ পিছত আমি আমাৰ অজুখিনি আমি যদি কিবা ভুল থাকে ইয়াক শুধৰোৱাৰ কাৰণে আমি ইনশাআল্লাহ চেষ্টা কৰিম। এতিয়া আমাৰ এই মৌলানা চাহাবে অজুখিনি আৰম্ভ কৰিব, আমি গুৰুত্ব সহকাৰে চাই থাকিম। এতিয়া তেখেতে অজু আৰম্ভ কৰিলে, দোৱা পঢ়ি পেলাই চাব। তেখেতে ফৰজখিনিও আদায় কৰি আছে, তাৰ লগতে তেখেতে সুন্নতখিনিও আদায় কৰি আছে। অজুৰ ফৰজ যেনেকুৱা আছে, সুন্নতো আছে, মুস্তাহাবো আছে। গতিকে আমি অলপ লক্ষ্য কৰি চাব লাগিব। এতিয়া তেখেতে মিছৱাক কৰি আছে। অজুৰ ফৰজ আছে চাৰিটা, সেই ফৰজ চাৰিটাও তেখেতে আদায় কৰি আছে ধাৰাবাহিক হিচাপত, আৰু তাৰ লগতে মুস্তাহাবো আদায় কৰি আছে, সুন্নতো আদায় কৰি আছে, আৰু মকৰুহাতৰ পৰাও তেখেতে নিজকে বচাই আছে। গতিকে আমি অলপ লক্ষ্য কৰিব লাগিব তেখেতে কেনেকুৱা অজুখিনি কৰি আছে। এয়া আমাৰ কাৰণে সুবৰ্ণ সুযোগ, তেখেতৰ নিচিনা এগৰাকী ব্যক্তিক পাই আজি আমাৰ এই অনুষ্ঠানত আমি যি এক চেষ্টা কৰি আছোঁ, আল্লাহ তাআলা যাতে আমাৰ এই চেষ্টা কবুল কৰে, আৰু আমাৰ সমাজতো যাতে যদি কাৰোবাৰ কিবা ভুল ভ্ৰান্তি থাকে তেনেহ'লে ইয়াৰ জৰিয়তে নিজে শুধৰাব পাৰে। মুঠতে তিনবাৰ ধুলে ভাল ন, বেছি ধুলে অলপ বেয়া। তেখেতে আদায় কৰি আছে, আপুনি অলপ লক্ষ্য ৰাখিব কোনটো বস্তু কেনেকুৱা আদায় কৰি আছে। তেখেতে ফৰজখিনিও যি অজুৰ যি চাৰিটা ফৰজ আছে, চাৰিটা ফৰজো আদায় কৰি আছে, তাৰ লগতে তেওঁ মুস্তাহাবখিনিও আদায় কৰি আছে। সুন্নত নফল যিবিলাক আছে, সুন্নত মুস্তাহাব যিখিনি আছে সেইখিনি আদায় কৰি আছে। ইয়াৰ পিছত তেখেতে ইছৰাফ যিটো মকৰুহ হয় তাৰ পৰাও তেওঁ নিজকে বচাই আছে। আমি অজু কৰাত বহিলে আমি একেবাৰে বহু পানী নষ্ট কৰি লওঁ, ইয়াৰ কিন্তু শুদ্ধ নহয়। আৰু ইমানখিনিও পানী আমি ব্যৱহাৰ কৰিব নালাগে যাৰ দ্বাৰা অজু চহী নহয়। চাওক, এতিয়া তেখেতে মাথা মুছে কৰি আছে। মাথা মুছে কৰাৰ যি তৰিকাটো ভালকৈ চাব, আপোনালোকে অলপ ধ্যান দিব। ধুনীয়া, আলহামদুলিল্লাহ, বহুত সুন্দৰ। এতিয়া তেখেতে দুয়োখন ভৰি ধুই আছে, ভৰি আঙুলিকেইটাও খিলাল কৰি আছে। ইয়াত সুন্নত মুস্তাহাব চব আদায় হৈ আছে। নিশ্চয় আপোনালোকে আগৰ এপিছ'ডবিলাকত পাইছে অজু সুন্নত কি, ফৰজ কি, মুস্তাহাব কি,
কি কাৰণত অজু ভংগ হয়, কি অজুৰ মকৰুহাতসমূহ সেইবিলাক পাইছে। গতিকে সেইবিলাক আপুনি লক্ষ্য ৰাখি অজুখিনি চাই যাওক, ইনশাআল্লাহ চব পাই যাব ইয়াতেই। দুয়োখন ভৰি তেওঁ ধুইছে। প্ৰথমে তেওঁ সো ভৰি ধুইছে, এতিয়া বাওঁ ভৰিখন ধুই আছে তেখেতে। আলহামদুলিল্লাহ বহুত সুন্দৰ আলহামদুলিল্লাহ, বহুত সুন্দৰ। নিশ্চয় আমি ইয়াৰ দ্বাৰা বহুত উপকৃত হ'ম। চাওক তেখেতে কি কৰিলে, লোটাত অলপ পানী, এটা লোটাত অলপ পানী লৈছে, এই পানীখিনিৰে তেওঁ অজুখিনি কৰিছে। ইয়াতকৈ বেছি লোৱা নাই, যিহেতু ইচ্ছাফ খৰচ কৰা অজুত কাৰণে হেৰি নহয়, ঠিক নহয়। আৰু বেছি কম পানী খৰচ কৰা অজুত ঠিক নহয়। যিখিনি পানী প্ৰয়োজন সেই পানীখিনি ব্যৱহাৰ কৰিব লাগে, ইয়াতকৈ বেছি নহয়। গতিকে তেখেতে প্ৰয়োজন সাপেক্ষে যিমানখিনি পানীৰ প্ৰয়োজন আছিলে সেইখিনি ব্যৱহাৰ কৰিছে। ইয়াৰ পৰা অলপ পানী বাচিছে, ইয়াৰ পৰা অলপ পানীও পান কৰিছে। আজি আমি আলহামদুলিল্লাহ সম্পূৰ্ণ অজুখিনি দেখা পালোঁ। আমি বাস্তৱত অজু কেনেকুৱা কৰিব লাগে, বাস্তৱত অজু কি, ইয়াৰ জৰিয়তে আমি অনুমান কৰিব পাৰিম আমাৰ অজু কিমানখিনি আমাৰ শুদ্ধ আছে আৰু কিমানখিনি ভুল। এটাই কথা ক'ম যে যদি আমাৰ কিবা ভুল ভ্ৰান্তি থাকে, যদি কিবা ভুল থাকে, তেনেহ'লে নিশ্চয় ইয়াৰ জৰিয়তে আমি বস্তুখিনি শুধাই ল'ম আজিৰ পৰা। কাৰণ আমি নামাজ পঢ়িবই লাগিব। ইছলামৰ বুনিয়াদ হৈছে 5টা: কালিমা, নামাজ, ৰোজা, হজ, জাকাত। কালিমাৰ পিছতেই নামাজ আহিছে, আৰু নামাজ নাথাকিলে আমাৰ একোৱেই নাই। গতিকে আমি নামাজ পঢ়িবলৈ হ'লে আমাৰ অজুৰ প্ৰয়োজন, আৰু যদি আমাৰ শুদ্ধ অজু নহয় তেনেহ'লে আমাৰ নামাজখিনি বেকাৰ। এতিয়া মই হুজুৰক দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাম, যিহেতু আমাৰ অজুখিনি শেষ হ'ল। অজু শেষ হোৱাৰ পিছত হুজুৰে তিয়ঁহ পানী পান কৰি পেলাই এটা দোৱা পঢ়িছে, কিন্তু দোৱাটো আচলতে উচ্চাৰণ কৰা নাই। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাসূলুহু আল্লাহুম্মা জাআলনি মিনাত তাওৱাবিন ওয়া জাআলনি মিনাল মুতাতাহহিৰিন। সেইটো হুজুৰে লাহে লাহেকৈ পঢ়ি লৈছে। ইনশাআল্লাহ মই উচ্চস্বৰে শুনাই দিছোঁ। সেই দোৱাটো পশ্চিমৰ ফালে থিয় হৈ অলপ পানী পান কৰি তেখেতে দোৱাটো পাঠ কৰিছে। এইটোৱেই দোৱা। আৰু এতিয়া হুজুৰে দুআষাৰ ক'ব। আলহামদুলিল্লাহ, আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। প্ৰিয় দৰ্শকসকল, আপোনালোকে বিভিন্ন সময়ত আমাৰ মৌলানা চাহাবৰ যিটো চেনেল, এই চেনেলৰ যোগেদি ইছলামৰ নিয়ম নীতি আৰু বিশেষকৈ চবাহী মাকাতিবত ল'ৰা ছোৱালীক যিখিনি শিক্ষা দিয়া হয়, শিক্ষাৰ পদ্ধতি, তাৰ লাগতিয়াল আৰু কিছুমান কথা, যেনে অজুৰ ফৰাইজ, অজুৰ সুন্নত, মুস্তাহাব ইত্যাদি হোৱাৰ পাছত প্ৰেক্টিকেল অজু আজি আমি দেখুৱাবৰ কাৰণে তেখেত আজি আমাৰ মাজত আহি উপস্থিত হৈছে। আৰু এইখিনি তেখেতৰ চেনেলত আপলোড কৰিব। ঠিক তেনেকুৱা লাগতিয়াল যিখিনি বস্তু, লাগতিয়াল যিখিনি মাছাইল, এইখিনি তেখেতে মেহনত আৰু চেষ্টা কৰি আপলোড কৰি আছে ৰাইজৰ সুবিধাৰ্থে, যাতে আমাৰ সকলো মুছলিম ভাই ভনীসকল, সৰু ডাঙৰ সকলোৱে যাতে ইছলামৰ নিয়ম নীতি প্ৰাথমিক হিচাপত যিখিনি প্ৰয়োজন দৈনন্দিন জীৱনত আমাৰ লাগতিয়াল নহ'লে নহয়, আমি এজন মুছলমান হৈ জীয়াই থাকিবলৈ হ'লে আমাৰ যিখিনি বস্তুৰ প্ৰয়োজন সেইখিনি বস্তু তেখেতৰ চেনেলৰ যোগেদি উপস্থাপন কৰি আহিছে আৰু অনাগত দিনতো উপস্থাপন কৰি যাব ইনশাআল্লাহ। আমি সকলোৱে দোৱা কৰোঁ আল্লাহ পাকে তেখেতৰ এই মেহনতখিনি যাতে কবুল কৰে আৰু তেখেতক সৱাব দান কৰে। আৰু এইটো মেহনতৰ কাৰণে আল্লাহ পাকে যাতে আমি সকলোকে আমাৰ আমালখিনি শুধৰাই ল'ব পাৰোঁ আৰু নেক আমল কৰিব পাৰোঁ। আৰু এই নেক আমলৰ খাতিৰত যাতে আল্লাহ আমাৰ সকলোৰ চবৰ মুৰ্দেগানক, বিশেষকৈ মৌলানা চাহাবে যি মেহনত কৰি আছে, তেখেতৰ মুৰ্দেগানক আল্লাহ পাকে মাফ কৰি দিয়ে আৰু তেখেতে আজৰে আজিম দান কৰে। আৰু চবকে এটা অনুৰোধ, এইবিলাক দিনী যিখিনি শুদ্ধ আৰু মাছাইল বা যিখিনি কথা আমাৰ মাজত আহে, এনেইতো বহুত কিবা কিবি আহে দিনৰ নাম লৈ, সেইবিলাকখিনি মই নকওঁ বাৰু। বিশেষকৈ আমাৰ এই চেনেলৰ যোগেদি যিখিনি মাছলা মাছাইল আৰু যিখিনি কথা বতৰা, যিখিনি আমাল প্ৰেক্টিকেল আপলোড দিয়া হয়, এইখিনি আপোনালোকে বেছি বেছিকৈ শ্বেয়াৰ কৰিব, লাইক কৰিব। শ্বেয়াৰ লাইক এইটো কাৰণে কৰিব যাতে আমাৰ যিখিনি অনাগত দিনত যিখিনি ভিডিঅ' আহিব যাতে আপোনালোকৰ নটিফিকেশ্যনটো সোনকালে পাই যায়, সেইটো কাৰণে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগত থাকিব। সকলো ভালে থাকক, আল্লাহ পাকে সকলোকে ভালে ৰাখক। আৰু পবিত্ৰ ৰমজান মাহ আহিছে, সকলোৱে বেছিকৈ ইবাদত কৰিব, ৰমজানৰ ৰোজাকেইটা ভালদৰে ৰাখিব আৰু সকলোৰ কাৰণে দোৱা কৰিব, বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিব। আমিও কৰিম ইনশাআল্লাহ। আসসালামু আলাইকুম।
আলহামদুলিল্লাহ হুজুৰৰ গুৰুত্বপূৰ্ণ আমি অজুখিনি চালোঁ গুৰুত্বপূৰ্ণ অজুৰ শেষ হোৱাৰ পিছত গুৰুত্বপূৰ্ণ তেখেতৰ বক্তব্যখিনিও শুনিলোঁ দুআষাৰ কথাও আমি পালোঁ বহুত ডাঙৰ কথা ৰমজানৰ বিষয়ে তেখেতে অলপ ইংগিতো দি দিছে সকলোৱে আমি তেখেতৰ কথাৰ ওপৰত আমল কৰিম আল্লাহ তবাৰক তাআলাই আমাক আমল কৰাৰ তৌফিক দান কৰক তাৰ লগতে সকলো সুখে থাকক শান্তি থাকক তাৰে কামনা কৰি আজিৰ আমাৰ এই পবিত্ৰ অনুষ্ঠান আমি ইয়াতে সামৰণি মাৰিছোঁ আৰু যেনেকৈ হুজুৰে কৈছে মই এটা আবেদন কৰিম সবৰ নিয়তত দিনৰ খাতিৰত বস্তুটো বেছিকৈ শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কিবা ভুল ভ্ৰান্তি আমাৰ কথাৰ মাধ্যমত হ'লে আমাক জনাব আৰু যদি কথাৰ মাধ্যমত কিবা বেয়াদবি হয় তেনেহ'লে আমি ক্ষমা প্ৰাৰ্থী আজি ইয়াতে আমি সামৰিছোঁ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু আমার বাবার আলী ভাই